এওঁ ক'ৰবাত দেখিছিলোঁ, কিন্তু নামটোহে পিছে মনত নপৰে দেখোন। আৰে মোবাইলটো ক'ত থলোঁ, মনত পৰা নাই। মেমৰি মোৰ অকামিলা হৈ গ'ল। এনেকুৱা কথা কোৱা আপুনি বহুত মানুহক দেখিছে নিশ্চয়। এইটো এনেকুৱা নহয় যে তেওঁৰ স্মৃতি বিকল হৈ গৈছে বা তাত কিবা সমস্যা হৈছে। আচলতে কোনো কথা ভালকৈ ফ'কাছ নকৰা বা ধ্যান নিদিয়াৰ বাবে এই সমস্যাবোৰ প্ৰায়েই হোৱা দেখা যায়। আপুনি বিচাৰিলে মেমৰি বোলা ছফ্টৱেৰটোক বৃদ্ধি কৰিব পাৰে। বহুতো মানুহে কয় যে মোৰ মেমৰি লষ্ট হৈছে, মই আজিকালি পাহৰিব ধৰিছোঁ। আচলতে এই সৰু সুৰা পাহৰণিবোৰ মেমৰি লষ্ট নহয়। ইয়াৰ মূল কাৰণ হ'ল এবচেঞ্চ অফ মাইণ্ড বা এনজাইটি। মেমৰিৰ আধাৰ হ'ল ৰেকৰ্ডিং, ষ্ট'ৰ এণ্ড ৰিপ্লে। যদি ৰেকৰ্ডেই নহয়, প্লে হ'ব কেনেকৈ? সেয়ে যদি কিবা কথা মনত ৰাখিব খুজিছে, তেন্তে তাৰ ওপৰত সম্পূৰ্ণ ধ্যান লগাওক। ভালকৈ শুনক, চাওক আৰু মগজুত তাক সুমুৱাই লওক। তেতিয়াহ'লে ই মগজুৰ পৰা আঁতৰি নাযায়। স্মৃতি বৃদ্ধি কৰাৰ টিপছৰ ওপৰতে আজিৰ এই ভিডিঅ'। আপোনালৈ এটা অনুৰোধ, যদি আপুনি প্ৰথম আমাৰ চেনেলটোলৈ ভিজিট কৰিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো আমি স্বাস্থ্য সম্বন্ধীয় নতুন নতুন ভিডিঅ' লৈ আহোঁ। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মগজুৰ ফালৰ পৰা এক্টিভ ৰাখক। শৰীৰক সক্ষম কৰি ৰাখিবলৈ যিদৰে ফিজিকেল এক্সাৰচাইজৰ প্ৰয়োজন, সেইদৰে মগজুকো মেণ্টেল এক্সাৰচাইজৰ প্ৰয়োজন। সাধাৰণতে আমাৰ শৰীৰৰ মেকানিজমে মেমৰিৰ ওপৰত কাম কৰে। হৃদপিণ্ডই যিদৰে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ তেজৰ যোগান ধৰে, সেইদৰে মগজুৱে চেলবিলাকৰ লগত কমিউনিকেট কৰে। মগজু আৰু চেলছবিলাকৰ মাজত যিমান সোনকালে সংযোগ স্থাপন হ'ব, ছিগনেল সিমানেই খৰ বা চোকাকৈ আহিব আৰু মগজুৱে আৰু বেছি তীক্ষ্ণৰূপে কাম কৰিব। সেয়ে মেমৰি বৃদ্ধি কৰিবলৈ হ'লে মগজুৰ খাদ্য হিচাপে পাজলছ, ক্ৰছৱৰ্ড, চুডোকু বস্তুবোৰ প্ৰায়ে খেলক। বিদেশী ভাষাও শিকিব পাৰে। বন্ধুৰ লগত চেছ খেলক। এই খেলবোৰে মেমৰি বঢ়োৱাত বহুত সহায় কৰে। বাতৰি কাকতৰ সেই খবৰবোৰ পঢ়ক যিবোৰ মানুহে সাধাৰণতে অৱজ্ঞা কৰে। গাড়ী, মটৰ চাইকেল চলাই যাওঁতে একেডোখৰ ঠাইলৈকে বেলেগ বেলেগ পথেৰে যাওক যদি সি উপলব্ধ। কিবা এবিধ বাদ্যযন্ত্ৰ বজোৱাৰ অভ্যাস কৰক। আঙুলিৰ অগ্ৰভাঁজ মেছেজ কৰি থাকিলে স্মৃতি সতেজ হয়। কিবা নতুন কৰক। সদায় কিবা এটা নতুন কাম কৰিবলৈ চেষ্টা কৰক, যিটো আপুনি আগতে কেতিয়াও কৰি পোৱা নাই। সপ্তাহত এবাৰ হ'লেও কিবা নতুন কাম এটা কৰক। নতুন কথা এটা শিকক, কিন্তু সেই কথাবোৰত আপোনাৰ আগ্ৰহ থকাটো প্ৰয়োজন। মিলাপ্ৰীতি বঢ়াওক। অকলে নাথাকিব। নিজক ছ'চিয়েলাইজ কৰক। পৰিয়ালৰ আন সদস্য বা বন্ধু-বান্ধৱসকলক নিয়মিত ৰূপত লগ কৰক। যদি আপুনি এনে এখন ঠাইত চাকৰি তাগিদাত আছে, য'ত আপোনাৰ আপোন পৰিয়াল কোনোৱেই নাই, তেতিয়া আপুনি বয়স অনুপাতে স্থানীয় ক্লাব, অৰ্গেনাইজেশ্যন, মছজিদ, নামঘৰৰ সৈতে নিজক জড়িত কৰি লওক। অসময়ত ইয়াৰ সদস্যসকলৰ সৈতে সময় পাৰ কৰক। মিলাপ্ৰীতি বঢ়ালে টেনশ্যন, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ এনেধৰণৰ বেমাৰবোৰৰ পৰা বাচি থাকিব পাৰি, যিবোৰ মেমৰি হেৰুওৱাৰ বাবে প্ৰধানকৈ দায়ী। ফেচবুকৰ দৰে অনলাইন ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ হ'ল সময় পাৰ কৰা এটা সুন্দৰ সুবিধা। কিন্তু অচিনাকি মানুহৰ সৈতে সম্বন্ধ কৰিবলৈ যাওঁতে অলপ সাৱধান হ'ব, গা বচাই চলিব। কাৰণ কেতিয়া আপুনি ঠগ খাব বা বিপদত পৰিব কোনো ঠিকনা নাই। কোনো ইনফৰমেশ্যন বিচাৰিলে হঠাতে কৈ নিদিব। অৰ্গেনাইজড হওক। সাধাৰণতে আমি যিবোৰ বস্তুৰ কথা ক'ত থলোঁ বুলি বাৰে বাৰে পাহৰি যাওঁ, যেনে মোবাইল, চাবি, ডায়েৰী, মানিবেগ আদিৰ বাবে ঘৰত এডোখৰ নিৰ্দিষ্ট ঠাই কৰি লওক। নিজৰ কৰিব লগা কামসমূহ, এপইণ্টমেণ্ট, ইনভেষ্টমেণ্ট আদিৰ কথাবোৰ লিখি ৰখাৰ ব্যৱস্থা কৰক। বহুতে ক'ত কি ইনভেষ্ট কৰিলে লিখি নৰখাৰ বাবে কেতিয়াবা সেই ডকুমেণ্টছবোৰ কেনেবাকৈ হেৰুৱাই পুনৰ উলিয়াবৰ সময়ত বহু বিপদত পৰা দেখা যায়। মাল্টিটাস্কিং নকৰিব। একে সময়তে বহু কাম একেলগে কৰিবলৈ নাযাব। আপুনি যি কথা জানিবলৈ বা কৰিবলৈ বিচাৰিছে তাকহে ফ'কাছ কৰক। তেতিয়া আপোনাৰ কথাটো নিশ্চয় মনত থাকিব। এবাৰতে বহু কথা ধ্যান দিলে আপোনাৰ হয়তো তাৰ এটা কথাও মনত নাথাকিব। ভিজুৱেলাইজ কৰক। ভিজুৱেলাইজেশ্যন মগজুৰ এটা ভাল ব্যায়াম। আপুনি ট্ৰেফিক জামত ফচি থাকোঁতে, এপইণ্টমেণ্টৰ বাবে অপেক্ষা কৰি থাকোঁতে বা শুবলৈ যা-যোগাৰ কৰি থাকোঁতে বাল্যকালৰ কোনো ঘটনা বা ঠাইলৈ মনত পেলাওক। আপোনাৰ হোষ্টেল বা ঘৰৰ পুৰণি দিনৰ কোঠাটো, শ্ৰেণীবোৰ, গাড়ী যিয়েই নহওক, এই কাৰ্যই মগজুক এক্টিভ কৰাৰ লগতে টেনশ্যনৰ পৰা মুক্তি দিয়ে। ভাল ডায়েট আৰু টোপনি। নিতৌ 7-8 ঘণ্টা শুলে মেমৰি ভালে থাকে। মন কৰিব যাতে আপোনাৰ খাদ্যত সদায় ফল, সেউজীয়া শাক-পাচলি আৰু কাৰ্বহাইড্ৰেটছৰ মাত্ৰা থাকে। এনে খাদ্য খাওক য'ত অমেগা-3 নামৰ ফেটি এচিড থাকে। নাটছ, বাদাম, কিছুমান সাগৰীয় মাছ আদিত এই এচিড উপলব্ধ। বাদাম ৰাতি পানীত তিয়াই থৈ পুৱা খাওক, ভাল উপকাৰ পাব। সদায় 8-9 গিলাচ পানী খোৱাৰ অভ্যাস কৰক। সদায় ব্যায়াম কৰক।
সদায় ব্যায়াম কৰিলে মগজুৰ লগতে গোটেই শৰীৰলৈ ভাল ব্লাড চাৰ্কুলেশ্যন হয়। সপ্তাহত মুঠ 150 মিনিটমান ব্ৰিস্ক ৱাক কৰক। ব্ৰিস্ক ৱাক মানে হৈছে 30 মিনিটত 3 কিলোমিটাৰ পথ যোৱা। সপ্তাহত 75 মিনিট এৰবিক এক্সাৰচাইজ কৰক, যেনে খোজকঢ়া, চাইকেল চলোৱা, সাঁতোৰা ইত্যাদি। যদি সময়ৰ নাটনি হয়, দিনটোৰ ভিতৰত 10 মিনিটত ইয়াক ভয় কৰক। মেডিটেশ্যন, দীঘলীয়া উশাহ-নিশাহ লোৱা ইত্যাদি যৌগিক আসন বা যোগ অভ্যাসে মগজুক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। পুনৰবাৰ কৈছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।